এইফালে ডেন্স কৰি আছে এইফালে আমাৰ দাদা আমি অগ্নিগড় চাব গৈ আছোঁ এতিয়া চ' এইফালে আমাৰ বস্তু ৰেডি হৈ আছে যোৰহাটৰ পৰা আৰম্ভ কৰিব যাত্ৰা ভগৱানৰ নাম এনেকৈ আমি গৈ আছোঁ গৈ গৈ পাই গ'লোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়টো দলং কলিয়াভোমোৰা So finally আমি পাই গ'লোঁ পিকনিক প্লেচ মানুহ চাবে চাই লওক আপোনালোকে এইফালে চাই লওক এইটো এই পাহাৰ বগাই আছে চিত্ৰপনে হাঁকে দে ব্ৰহ্মপুত্ৰ নদী আৰু এইপিনে আছে বিল্ডিং এটা আছে কি নাজানো এইটো ওপৰত পাহাৰ হয় এইটো পাহাৰ হয় চাই থাকক এইফালে এটা শিৱ মন্দিৰ এটা আছে চিত্ৰলেখা উদ্যান এইপিনে বৰ্ডত মজাকে লিখা আছে এতিয়া আমি ব্লগ ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ গৈ আপোনালোকক দেখাই আছে এইটো চাওক এইটো গেমিং হাউচ পাৰ্কৰ মাজতে ডাঙৰ পুখুৰী छोटा बच्चे का কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়াখনা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে এইফালে চাই লওক ভাৰতৰ মেপটো ধুনীয়াকৈ অংকন কৰা আছে আৰু এইপিনে অসম আছে এইপিনে আছাম সেইটো চাইডে চাওক চাওক ইমান ধুনীয়াকৈ অংকন কৰা আছে আৰু ইয়াত লিখা আছে যে মেপৰ ওপৰত নিতিব কিমান ডাঙৰ ডাঙৰ পত্ৰেৰে বনাইছে চাওক এইটো মজবুত হয় চালিয়া বনাইছে এইটো চাওক এনেকুৱা বহুত ডাঙৰ ডাঙৰ এইটো চাইডে চাওক ৱাটাৰফল চাওক
এইফালে ডেন্স কৰি আছে এইফালে আমাৰ দাদা আমি অগ্নিগড় চাব গৈ আছোঁ এতিয়া চ' লেটছ গ' খোজকাঢ়ি গৈ আছোঁ গৈ আছোঁ আমি ভাত চাত খাই লৰেল আৰু এইটো আমাৰ গ্ৰুপ ঘৰত সোমাবলৈ আৰু পোৱালি নালাগে ন বেক কৰি দিয়ক নহ'লে পোৱালি তোৰ ভাগৰ টিকেট কাটিব নালাগে তোৰ ভাগৰ